সকলোকে নমস্কাৰ জনাই আন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজিৰ ৰেচিপি হ'ল ক'লা তিলৰ লগত বেঙেনাৰ তৰকাৰী। তাৰ বাবে সৰু সাইজৰ বেঙেনা কেইটামান কেইবাফাল কৰিও কাটি ল'লোঁ। নিমখ পানীৰে বেঙেনা কেইটুকুৰা ভালদৰে ধুই ল'লোঁ। গেছত এখন পেন গৰম কৰি তাতে ক'লা তিল 2 চামুচ, বাদাম 3 চামুচ দি গোন্ধ ওলোৱালৈকে ভাজিলোঁ। প্ৰায় 3-4 মিনিট সময় কম জুইত ভাজি থাকিলে হৈ যাব। ভাজা হ'লত আন এটা পাত্ৰলৈ ঢালি থলোঁ আৰু ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া পেনখনত 3-4 চামুচ তেল গৰম কৰি বেঙেনা কেইটুকুৰা ভাজি পেলালোঁ। অলপ নিমখো ছটিয়াই দিলোঁ, ঢাকোন মাৰি ভাজি থাকিলোঁ। এটা ফাল সিজিলে আনটো ফাল ললৈ লুটিয়াই দিব। আকৌ ঢাকোন মাৰি বেঙেনাখিনি সিজিবলৈ দিব। এইফালে বাদাম আৰু তিলৰ পেষ্টটো হৈ গৈছে, অলপ পানী দি মিক্সিত পিচি ল'লোঁ। বেঙেনাখিনিও ভজা হৈ গৈছে প্ৰায় আৰু 90% সিজি গ'ল। এটা বাতিলৈ কাঢ়ি থলোঁ। সেই একেখন কেৰাহীতে এচামুচ তেল দিলোঁ, জিৰা, সৰিয়হ ফুটালোঁ, পাতলকৈ কটা পিঁয়াজ এটা দি দিলোঁ, অলপ 3-4 মিনিট সময় কম জুইত লৰাই থকাৰ পিছত এচামুচ আদা নহৰু থেতেলাও দি দিলোঁ। সেইখিনিও ভালদৰে গোন্ধ ওলোৱালৈকে ভাজি ল'লোঁ। এতিয়া তাতে জিৰা, ধনিয়া আৰু জলকীয়া গুড়ি দি দিলোঁ। অলপ পানী ছটিয়াই দিলোঁ যাতে মছলাখিনি জ্বলি নাযায়। তাত এতিয়া তিল আৰু বাদামৰ পেষ্টটো ভাজি থাকিব তেল ওলোৱালৈকে। ভালকৈ ভাজা হ'লত তাতে এবাটি দৈ দি দিলোঁ। দৈখিনি কম জুইত লৰাই থাকিব যাতে ফাটি নাযায়। জোখ অনুসৰি নিমখ দিলোঁ। ভাজি থোৱা বেঙেনাখিনিও তাতে ঢালি দিলোঁ। সকলোখিনি এবাৰ ভালদৰে লৰাই মিহলাই পেলাব। তাতে এটা কেঁচা জলকীয়া কাটি দি দিলোঁ, অলপ চেনি দিলোঁ সোৱাদৰ বাবে আৰু ঢাকোন বন্ধ কৰি 5 মিনিট সময় কম জুইত সিজিবলৈ দিলোঁ। প্ৰায় 5 মিনিটমান সময়ৰ পিছত তৰকাৰীখন ৰেডি হৈ গ'ল। ওপৰৰ পৰা ধনিয়া কাটা দি দিলোঁ। টেষ্টি বেঙেনা আৰু তিলৰ তৰকাৰী ৰেডি হৈ গ'ল। ধন্যবাদ।